Hello friends, আমি এতিয়া চিয়া বিনা ভিডিও বনাই এয়া চুৰিয়া পিন্ধা হৈ আছে। Hello friends, আমি এতিয়া ঘৰ উঠিব ওলালো। এয়া A few moments later. Hey guys, ঘৰ উঠিবলৈ গৈ আছো। এয়া আহি আছে মানুহ। এয়া গাড়ীত হেৰিয়ত কি বুলি কয় হাঁহ ভাড়া তুলি লৈছে। এয়া দৰা কইনা ধৰা পুৰা কি চাই আছে দে ধৰা কি চাই আছে দে এনাই থকা জাতি কেনেকুৱা লাগিছে বেছিকাই কপি অৰ্চনা এয়া আমাৰ ডেকা ল'ৰাটো এয়া আমাৰ ছাৰ নীলিম পুৰা Oh my god! Wow! Subscribe কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ওই বক্স লগাই দে টিলিঙে মন দেছমান। ডিপ মিক্স টিউব চেনেলটো ইমানখিনিকে যে কৰিলা অশেষ ধন্যবাদ দেই। হেল্ল' গাইজ, আমাৰ মানে বহুত দুখৰ কথা। আমি আহি থাকোঁতে ইয়াত বিয়া খোৱাৰ লগে লগে আমাৰ গাড়ীখন হঠাৎ পামচাৰ হৈ গ'ল। এতিয়া খুলি খালি আকৌ ঠিক কৰিব লগা হৈছে, নতুনকৈ স্পেয়াৰ লগাব লগা হৈছে। এয়া ফিটিং কৰি আছোঁ। ঘৰত দিব আহি একদম শ্বুটিং চলি আছে। এয়া ভিডিঅ' বনাই আছে, মামনি মৰা নাই। যা ফোন আহিছে যা। একদম এয়া ৰাস্তাত যেতিয়া গাড়ী ঠিক কৰি আছো। ভালকে আন হৈ গ'ল। এয়া দাদা উঠা পালোহি আৰু সেইটো প্লাষ্টিকৰহে তাৰমানে পাহৰি গ'লো জানো আমি যে নাজানো দেই ডেকা দিনত আহিয়ে নাপালোঁ। নাই নেকি ৰাস্তা ৰাস্তা পাহৰি লওঁ, আকৌ ঘূৰিবলগীয়া হৈছে। আমি ভিডিঅ' বনাই থাকোঁতে ৰাস্তাই পাহৰি থাকিলোঁ। এইটো ব্লগটো চালে জানিব আপোনালোকে যে আমি পাহৰি লওঁ, আকৌ ঘূৰি যাওঁ। হেল্ল' গাইজ, এইখিনিতে ব্লগটো ষ্টাৰ্ট কৰি লওঁ। আৰু মানুহৰ আগত কেনেকৈ বা ক'ব লাগে কি সেয়া বুলি অনুষ্ঠিত হ'ব পাৰে ন, সেইকাৰণে মই এতিয়াই এয়া আমি পালোহি বুলি দেখাই লৈছোঁ আপোনালোকক। এয়া মানুহ গাইজ, আমি এতিয়া ঘৰ উঠা দিয়াক পালোহি। A few moments later. এয়া জয়ন্ত ভাৰত হৈছে। মই ক'ত ল'ম কৈ বিচনী
এয়া বিতুপতা ভকত এয়া মৃত্যুপতা চলি আছে আৰু আমি আহি পালোহি এতিয়া ঘৰতে আহি কিনে ভকতৰ লগত অলপ সময় বহিছোঁ ৰভাৰ তলত পিছফালে আমাৰ সাংঘাতিক মানুহ আৰু দিৰাকত এইজনী বৌজনী পিছফালে ওলাই আছে অলপমান এইটি নলনি আৰু এয়া জয়ন্ত কেনেকুৱা লাগিছে আহি কিনে একদম ভাল লাগিছে আজি প্ৰথমবাৰ আহিছোঁ প্ৰথমবাৰ হয় আমি বাৰু আহি থাকোঁ বাৰু হয় না চাই লওঁ ক'ত তেতিয়াহ'লে কোন কেইজনী কওক নমস্কাৰ মই নতুন মাই থাকোঁ ধন্যবাদ কৈ দে কওক এইফালে কওক ফুলাজান মহাদীপু নহয় আমাৰ হেৰি অঁ পেঙেই অঁ অঁ মই সেই ফুফুলাজান বুলি হেৰিয়ত আছে বুলি শুনিছিলোঁ আকৌ কি বোলে মহাদীপু ফালে আমাৰ সেইফালেও আছে অঁ আমি ভিতৰলৈ গৈ আছোঁ কণীয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈ দে আকৌ ইয়াত চাই ইয়াত কম বুলি ক'লেহি অকলে অকলে ক'ব লাগে নে কি চবৰ আগতে ক'ব লাগে সেইখিনি তোৰ দি দিম চব তোৰ ভাই লখুৱে মোহন গধু ইমান দৰকে ধৰিছে না মোৰ হাতত হিচাপে থাকবা তই ৰ ভালকে ধৰি লওঁ ইয়াত অঁ হ'ব এতিয়া रुको जरा सबर करो এয়া বিশুদা ঘৰত থিবা আহিনে পুৰা নিউজ চাই আছে এয়া নীলিম কেমেৰামেন হাই শান্ত টোপোলা ভাত খাব দিছে দেই হিচাপ দিলো হিটো ভাত আছে টোপোলা ভাত অঁ এয়া মই আজি ঘৰ উঠিবলৈ আহিলোঁ আৰু এই ভাইটিকেইটা লগ পালোঁ খোলালীকেইটা এই ধৰা বিৰাট হাঁহি আছেচোন ঠাণ্ডা পৰিৱেশ মানুহবোৰ গোটেই গ'ল আধা আধি আছে বাৰু ঘৰত এইকেইটা খোলালীকেইটা পুৰা গৰমত ভাত পানী বনাই দিলে খালুং লগ পাই ভাল লাগিলে আমাৰ ফালে যাবি ক দেই A few moments later. ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक